বজাৰলৈ যাওঁতে গাখীৰ কলহকেইটা ভাঙি বৰ বেয়া কৰিলোঁ আকৌ দেই। এতিয়া আকৌ এজনী হেনো পইচা লাগেই, ক'ৰবাৰ পৰা ধাৰ কৰি হ'লেও আনি দিব লাগে, নহ'লে হেনো মাকৰ ঘৰলৈ যাবগৈ। সেই মোৰ নিচিনা একো চাকৰি বাকৰি নাইকিয়া দুখীয়া মানুহটোক পৰা কোনে পইচা ধাৰ দিব? এজনী একো বুজি নাপায় আকৌ দেই। আকৌ এজনী সেই ঘৰলৈ গ'লে বিপদ লাগিব নহয়। মোক ভাত পাতিকেইটাকেনো মুখৰ আগত বনাই কোনে দিব? কিবা এটা কৰি পইচা কেইটামান যোগাৰ কৰিব লাগিব দেই, নহ'লে নহ'ব। আপুনি ইয়াত বহি আছেহি যে, পইচা যোগাৰ হ'লনে নাই হোৱা? কাইলৈ ভিতৰত কিন্তু মোক পইচা আনি দিব লাগিব আকৌ। ক'ৰ পৰা আনি দিয়ে মই নাজানো, নহ'লে মাৰ ঘৰলৈ গুচি যামগৈ আকৌ মই। ক'লেই হ'বনে? ক'ৰ পৰা আনি তোক পইচা দিওঁ এতিয়া মই? ক'ৰ পৰা পইচা আনি দিয়ে মই নাজানো, মুঠতে মোক পইচা লাগে। যা ক'লৈ যাবলৈ মন গৈছে, মাৰ ঘৰলৈ যাওঁ নে ক'লৈ যাওঁ। মোৰ হ'লে পইচা চইচা নাই তোক দিবলৈ, আৰু কাৰো ওচৰৰ পৰা আনিবলৈও নাই। মোৰ নিচিনা সেই দুখীয়া মানুহটোক কোনো পইচাও ধাৰলৈ নিদিয়ে। আপুনি কি সেই বুলি ক'লে হ'বনে? পইচা কিন্তু মোক লাগিবই। সেই তেতিয়া দেখোন বৰ মতা খং দেখুৱাই সেই গাখীৰ কলহকেইটা ভাঙিছিলে। এতিয়া ক'ৰপৰা বিচাৰি আনে আনকগে, পইচা কিন্তু মোক লাগিবই। এজনী মুখখন খোল খালে সেই বন্ধই নহয়। সেই কথা এটা ভাবিছোঁ, সেই মহাজন দেউতাৰ ঘৰতে পইচা কেইটকামান ধাৰলৈ পাওঁ নেকি, বিচাৰোঁগেচোন। পিছত সেই পইচা ঘূৰাই দিব নোৱাৰিলেও সেই কাম চাম কৰি পইচাকেইটা যেনে তেনে মাৰি দিম বুলি ক'ম আৰু। যাওঁ এতিয়া লৈ আহোঁগৈ কেইটকামান পাওঁ নেকি। আপুনি এনে কাম কৰা মানুহটো কি কাম কৰি দিবগৈ হয়নে? দিনৰ দিনটো দেখোন এই সেইবোৰ বেয়া বস্তু খাই মেলি ঘূৰি ফুৰোঁতে যায়, কেতিয়া কাম কৰিবগৈ? পিছত সেই পইচাৰ লগত ঘৰৰ ভেটি ওচৰ হ'বগৈ। ৰহিমলাও, তই কিন্তু বৰ ইনচাল্ট কৰি থাক মোক। মই কি বেয়া বস্তু খাওঁ বুলি মই সেই কাম কৰিব নোৱাৰোঁ নেকি হে? বৰ পেক পেকাই থাকে এইজনীয়ে। হ'ব অতদিনে কি কাম কৰি ফালিছে দেখিছোঁ নহয়। এই বান্দিয়ে কৰি নোখোৱালে নহয়। যাচোন যা, মোৰ ওচৰৰ পৰা যা। তোৰ পিঠি বহল হোৱাৰ আগতে এইডোখৰৰ পৰা ভালে ভালে আঁতৰ হ। যাওঁহে, কোনে কথা কয় এইব। এই যতীন মহাজনৰ ঘৰটো পাইছোহি। পিছে মোকতো পইচা এনেই লাগে বুলি ক'লে ধাৰলৈ নিদিয়ে। বুদ্ধি এটাকে কওঁ। সেই পইচা কিয় লাগে বুলি ক'লে মানুহজনী বেমাৰ বুলি ক'ম, তেতিয়া পইচা দিবও পাৰে। যাওঁ এতিয়া মাতুংগি। মহাজন দেউতা ঘৰত আছেনে? পানীৰাম আহিলি দেখোন, আহ বহি। মহাজন দেউতা, মই মানে সেই কথা এটাতহে আহিলোঁ। হ'ব, তই ভিতৰলৈ আহি লচোন, তাৰ পৰা কবি। মানে দেউতা, মই সেই বিপদত পৰিহে আপোনাৰ ওচৰলৈ আহিলোঁ। হয় নি? কচোন কি বিপদত পৰিলি? মহাজন দেউতা, মই আপোনাৰ ওচৰলৈ সেই পইচা হেজাৰ ধাৰলৈ বিচাৰিহে আহিলোঁ। মানে মানুহজনী খুব বেমাৰ, হস্পিটেললৈ নিবলৈ মোৰ পইচা কেইটকামান হাতত নাই। পইচা হেজাৰ ধাৰলৈ পাম নেকি বাৰু মহাজন দেউতা? তোৰ মানুহজনী বেমাৰ যদি পইচা হেজাৰ ধাৰ দিব পাৰোঁ, তই মোক পইচা ঘূৰাই দিবি জানো? দিনটো দেখোন এই মদ এসোপা খাই ঘূৰি ফুৰোঁতে যায়গৈ। সেই একো কাম বন এখন নকৰ, মানুহজনীয়ে কৰি কৰি খুৱাব লাগে, আকৌ তই মোক পইচা ঘূৰাই দিবি জানো? বস্তু আজিকালি মই খাবলৈ এৰিলোঁ নহয়, আৰু সেই কাম বনবোৰ কৰোঁ নহয়। মুঠতে আপোনাক পইচা সেই ঘূৰাই দিব নোৱাৰিলোঁ, মই কাম কৰি হ'লেও দিম। মুঠতে মোক বিপদটোৰ পৰা আপুনি উদ্ধাৰ কৰক আৰু। নহ'লে মই সেই মানুহজনীক বেমাৰৰ পৰা বচাব নোৱাৰিম আৰু। যেন তেনে মোক পইচা হেজাৰ ধাৰলৈ দিয়ক। ইমানকৈ কৈছ যেতিয়া পইচা হেজাৰ ধাৰলৈ দিছোঁ বাৰু, কিন্তু চাবি আকৌ মোক সময়মতে ঘূৰাই দিব লাগিব আকৌ পইচা। এয়া পইচা অহা মাহত ঘূৰাই দিবি কিন্তু। হ'ব মহাজন দেউতা, অহা মাহত মই ঘূৰাই দিমহি আপোনাক, চিন্তা নকৰিব। আজি ইমান দিনৰ মূৰত ইমানকেইটা পইচা একেলগে দেখিছোঁ, মনটো কিবা এটা ভাল লাগি গৈছে পাই। সেই তাতে সোমাই কিবা অকণমান খাই লওঁগৈ, গাটো ভাল লাগিব। ইমান দেৰি হৈ গ'ল মানুহটো যে, এতিয়ালৈকে একো খবৰ খাতিয়ে নাই। আহিছে বা নাই অহা, পইচা বা পালে নে নাই পা, মুঠতে আৰু দেই। ৰহিমলা পইচা ল, মোক বৰ ইটিকিং কৰি থাকা নহয়। এতিয়া চা, এইবোৰ পইচা লৈ আহিছোঁ। পইচা পালে নি? মোৰ আকৌ সেই চিন্তাহে হৈ আছিলে। দিয়ক পইচাকেইটা। ওচৰলৈ যাব নোৱাৰি দেই, গোটেইটো একদম মলমলাই আহিছে। সেই দিনটো পৰতে বাৰু এইবোৰ খাই আহিব লাগে নহয়। মই খালোঁ যেনিবা, কি হ'ল তোৰ তাতে?
তই পইচা দিয়া নাই নহয়, মই নিজে 10 টকাত ঘটি খাইছোঁ। আৰু পইচাই 500 টকাহে যে, 1 টকা কি হ'ব আকৌ? যি পাইছ তাকে সন্তুষ্ট থাক। সেইকেইটকা পইচাই সেই বাৰ্থডে কাৰণে কাপোৰ কিন, কি কৰগে। মোক আৰু সেই চিঞৰ বাখৰ কৰি নাথাকিবি। এই এমাহ দুমাহকে 3 মাহ হ'ল দেখোন, পানীয়ামে পইচাকেইটা সেই ঘূৰাই নিদিলেহি। আজি তেহেঁতৰ ঘৰলৈকে এপাক পইচাকেইটা বিচাৰিহে যাব লাগিব। সেই ঘৰটো আকৌ ভালকৈ চিনি নাপাওঁ নহয়, মানুহক সুধি সুধিয়ে যাব লাগিব। এইটোৱে পানীয়ামৰ ঘৰ, পাইছোঁহি। পিছে মানুহ বা আছে নাই আকৌ ঘৰত, মাতিয়ে চাওঁচোন। পানীৰাম, পানীৰাম, এইফালে আহাচোন অলপ, কথা এটা আছে তোমাৰ লগত। মহাজন দেউতা, আপুনি আহিলে? তুমিচোন পইচাকেইটা দিমকে সেই 3 মাহ দিন হ'ল, আজিলৈকে পইচা ঘূৰাই নিদিলাগে। মহাজন দেউতা, কিনো ক'ম আৰু, আপোনাক সেই টকাকেইটা দিব নোৱাৰি মই লাজেই পাইছোঁ। আপোনাক সেই মুখ দেখুৱাবলৈ বেয়া পোৱাৰ কাৰণে ইমান দিনে আপোনাৰ তালৈ যোৱা নাছিলোঁ। বেয়া নাপাব মহাজন দেউতা, অহা মাহত বাৰু মই সেই আপোনাক টকাকেইটা ঘূৰাই দিম যেন তেনে। আপুনিও সেই ইমান কষ্ট কৰি আমাৰ ঘৰলৈ আহি থাকিব নালাগে, মই নিজে গৈ ঘৰতে দি থৈ আহিমগৈ। হ'ব তেতিয়াহ'লে, মই সেই যাওঁগৈ, তুমি কিন্তু দি থৈ আহিবাগে দেই পানীৰাম। হ'ব দেউতা, মই আৰু সেই কেইদিনমানৰ পিছতে দি থৈ আহিমগৈ, আপুনি যাওক এতিয়া। ভাল বাচিছোঁ দেই আজি, পইচা বৰ হাতত এটকাও নাই, ক'ৰ পৰা ঘূৰাই দিবা এতিয়া মই? পইচা ধাৰলৈ আনি বৰ বিপদত পৰিছোঁ আৰু দেই মই। চব এই ৰহিমলাজনীৰ কাৰণে হৈছে। পানীৰামে সেই পইচা দিমহি বুলি কোৱা আজি 3 মাহ মানেই হ'ল, এতিয়ালৈকে কিন্তু সি সেই পইচাকেইটা দিবহি নোৱাৰিলে। আকৌ বিচাৰিহে যাওঁ পইচাকেইটা, পাবলৈ থকা পইচাকেইটা আকৌ এৰিও দিব নোৱাৰি নহয়। এইবাৰ আকৌ সেই ঘৰত পাওঁগে নে নেপাওঁগে। পানীৰাম, পানীৰাম, এই ওলাই আহাচোন বাহিৰলৈ। ৰহিমলা, বাহিৰত শুনিছ নাই, মহাজনে আহি চিঞৰি আছেহি। সেই মহাজনে চাগে পইচা বিচাৰিয়ে আহিছে, পইচা পিনে হাতত এটকা এটা নাই। কিবা বুদ্ধি এটাই উলিয়াব লাগিব বুজিছ। মই সেই আছো নাই সুধিলে নাই বুলি কবি আকৌ, যা এতিয়া তই কি নিজৰ মানুহটোৰ খাতিৰত সেইটো মিছা কথা ক'ব নোৱাৰ নেকি? যা আকৌগে। কওঁগে বাৰু তেতিয়াহ'লে মই নাই বুলি। মহাজন দেউতা নেকি? সেই আমাৰ এজন ঘৰত নাই নহয়, এতিয়া আহিব তাকো নাজানো। পিছে সি পানীৰাম কলৈ গ'ল? এজন সেই বজাৰলৈ গ'ল, ঘূৰি আহোঁতে পলম হ'ব বুলি কৈছে। হয় নেকি? পিছে সি আহিলে মই আহিছিলোঁ বুলি ক'বা, দিবলৈ থকা টকাকেইটা বুলি সেই দি থৈ আহিবলৈ কৈছে। হ'ব মহাজন দেউতা, মই ক'ম বাৰু এওঁ আহিলে। হ'ব, মই যাওঁ এতিয়া। পানীৰামে পইচা নিয়া সেই চাওঁতে চাওঁতে আজি এবছৰমানেই হ'ল দেখোন, পইচাকেইটা উভতাই নিদিয়ে। পইচাকেইটা উভতাই নিদিলেও কাম কৰি দিলেও হয় নহয়, কিন্তু তাৰ দেখোন সেইবোৰ একো লক্ষণেই নাই। 1000কে পইচা নিছে, এৰিও দিব নোৱাৰি। আজি বুদ্ধি এটা কৰি যাব লাগিব। পিছে মই এইটো ৰূপত গ'লে নহ'ব, বেলেগ ৰূপ এটা ল'ব লাগিব। এইটো ৰূপত গ'লে সি মোক সেই আঁতৰতে দেখি পলাবই। সেই অচিনাকি বুঢ়া মানুহ এজনৰ ভেকচন ধৰিব লাগিব, তেতিয়াহে হ'ব। নহ'লে আৰু মোক ই পইচা কেতিয়াও ঘূৰাই নিদিয়ে। পইচাকেইটা মই সেই যোগাৰ কৰিবই পৰা নাই। ওলাহি কি বুলিনো বুদ্ধি দিম আৰু দেই, উপায় নাইকিয়া হ'ল আৰু মোৰ। সেইটো পানীৰাম সেইখিনিতে বহি আছে, মোক চাগে দেখি ধৰিব পৰা নাই, নহ'লে পলালেহেঁতেন ইমান দেৰি। এইখিনিতে সেই পানীৰাম বুলি মানুহজন যে আছে, চিনি পায় নি বাৰু? পানীৰাম, তেওঁকতো চিনি নাপাওঁ, পিছে কিয় বিচাৰিছিলে? মই সেই পঞ্চায়তৰ ফালৰ পৰা আহিছোঁ, তেওঁৰ নামত এটা সেই চৰকাৰী ঘৰ আছিলে, তাতে তেওঁ চহী কেইটামান দৰকাৰ হৈছিলে, সেইকাৰণেহে বিচাৰি আহিছিলোঁ। হয় নি? সেইজন ময়ে পানীৰাম,
চাওঁ ক'ত চহী কৰিব লাগে। ঐ পানীয়া, তই মোক চিনি পোৱা নাই নহয়। মই মহাজন, যতীন মহাজন। কিন্তু মহাজন দেউতা। কোনো কিন্তু নাই। ব'ল এতিয়া মোৰ লগত। আজিৰে পৰা আমাৰ ঘৰত তই কাম কৰিব লাগিব। ব'ল এতিয়া মোৰ লগত। গৈছো বাৰু। বন্ধুসকল, আজি ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।